খমাখিনাইছ কি খবৰ সকলোৰে আশা কৰোঁ নিশ্চয় ভাল ওয়েলকাম টু মাই চেনেল ফকিৰ ষ্টেণ্ডাৰ্ড ফকিৰৰ বেটি ষ্টাইল কৰি ওলাইছোঁ এই জেগাত যাবৰ কাৰণে তো আমাৰ গাঁৱতে এখন আজি বিয়া আছে তো বিয়াত যাম আৰু আপোনালোককো দেখাম আৰু শেষলৈকে চাব ভিডিঅ'টো দেই সকলোৱে আৰু এয়া আমাৰ ৰঞ্জুন চাং তো এয়া ফটা পিন্ধি তে কি ফটা দিছে এই ৰাঙা ফটা দিছে না চাং তহঁতে থাকতো দেখাম ভালকৈ এয়া তোক মানুহ দেখা পাব না ইউটিউবত দেখে কিহত মোবাইলত দেখা পাব মানুহ এয়া ধুনীয়াকৈ এয়া ৰঞ্জুন তো আমাৰ জেঠীৰ নাতি হয় ডাঙৰ জেঠীৰ নাতি আৰু জেঠী আছে মানে গৰু তাবলৈ চাই আহে ক'ৰবাত বান্ধি দিছে তাকে চাবা গৈছে তো আৰু জেঠীৰ নাতি আৰু ময়ে আৰু আমাৰ ৰঞ্জুনে তো চিৰিয়াছ এটা অঁ চাই থাকিব দেই শেষলৈকে আমাৰ গাঁৱৰ এখন বিয়া আছে তো বা কিবা ছোৱালীৰ বিয়া হয় তো আমাৰ বাইদেউ হয় তাইৰ নাম নমিতা বাইৰ বিয়া বৰসাজি আহিব আজি বিয়াত 10,000 বিয়া হ'ব তো যায় আৰু যদি মোৰ চেনেলত কোনোবা নতুন আহিছে নতুনে চাই আছে তো ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়া ভিডিঅ' নটিফিকেশ্যন সোনকালে পাব দিয়াৰ লগে লগে মই যেতিয়া আপলোড দিম তেতিয়া আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যাব তো চাই থাকব শেষৰ লাগি আমাৰ দেখি আহি আছে এয়া বেন পাতিবোৰ বাজি আছে একদম পানী তুলি আহিলে নেকি আমাৰ দেৰি হ'ল মানে অলপ সোনকালে যাব লাগিছিল দেৰি হ'ল আমাৰ হা এতিয়া কেমেৰা এতিয়া ভিডিঅ' বনাই আছোঁ মই তই ক'ত উঠাইছোন তোক দেখা পাব তাই কৈ আছে আৰু এয়া আমাৰ যদি পুৰা একে ফটা চটা পিন্ধি টিকি বান্ধি ওলাইছে এয়া টিকি তাকে আছে আৰু কি ওলাইছে গৈ আছে কেমেৰাত তো ভিডিঅ' ওলাই আছে কৈছোঁ মই অঁ তো গাইছ চাই থাকিব শেষৰ লাগি ভিডিঅ' একদম বিয়াৰ ঘৰত যাই কিনে লগ পাই আছোঁ আৰু আমাৰ দেখি কৈ আছে মোকো ভিডিঅ' তুলি আছে নেকি যিহে চেহেৰা আমাৰ কৈ আছে বুঢ়ী মানুহ আৰু চেহেৰা কেনেকুৱা হ'ব আৰু বুঢ়ী হ'লে আৰু চবেই আৰু আমিও বুঢ়ী হ'লে বোলা আৰু আমাৰো চেহেৰা পাতি একদম বেয়া হৈ যাব আহিব লাগছে বোধ পানী তুলিবা নেকি আধাৰৰ বাটতে লাগল পাম অ'ৰা নাচিব লাগছে এইয়া চানাঙি অলপ চিন পাই এয়া আহি আছে আধা ৰাস্তাতে লগ পাম তো নৈৰ ঘাটত যাব আমাৰ জিনাৰী নদীত পানী তুলিব যাব আৰু তাতে মন্দিৰ আছে মন্দিৰত তামোল পাণ জৰা দি সেৱা জনাব তো তামোল পাণ জৰা দিব লাগে তো মন্দিৰত তাকে সোমাই আছে এয়া মন্দিৰত কালী মন্দিৰৰ তাতে তো গাছ আৰু আমি এখন লগ পাই গ'লোঁ মানে পানী তুলিব যাই আছে এয়া আমাৰ জেঠীয়ে তামাম নাচিছে আমাৰ 3 নম্বৰ জেঠী একদম বেয়া নাচিছে দেই তাৰমানে ফূৰ্তিকত থাকিব পৰা নাই পুৰা নাচন আৰম্ভ আমি মানে আৰু এইফালে পেহীয়ে চাচোন যা পেহী তামাম নাচিছে আমি দুইজনে বেছিকৈ নাচিছে আৰু বিয়া নামো গাই যাই আছে আমাৰ গাঁৱত আৰু ছোৱালী নায়ে আৰু বিয়া হৈ চেষ্টাৰ ময়ে বুঢ়ী মাইকীকেইটাৰ আগত ময়ে মাত্ৰ এজনী ছোৱালী এনেকৈ নিচিনা আছে আৰু সৰু আছে মোৰ তলত কিন্তু মোৰ সমনীয়া নাই আৰু মোৰ আজি যাৰ বিয়া তাই মোতকৈ ডাঙৰ আজি তাইৰ বিয়া হ'ব আৰু নদীঘাটত আহি পানী তুলিবৰ কাৰণে এয়া নিয়ম চিয়ম কৰি আছে নিয়ম চিয়ম কৰি কিনে আৰু পানী লৈ কিনে ঘৰত বিয়া ঘৰত যাব আৰু গা ধুৱাব কইনাক তো এয়া দেখা পাইছে আৰু এয়া দেখা পাইছে গাইজ তো বিয়াঘৰৰ মেইন গেট এতিয়া আমাৰ 2 নম্বৰ জেঠীয়ে হয় তো আগবঢ়াবৰ কাৰণে আহিছে এয়া ধুৱাতীজনীক কইনাক ধুৱাতীজনীক একদম ভৰি চৰি ধুই কেনে আৰু নিয়মখিনি কৰিছে আৰু নিয়মখিনি কৰি এনেকৈ আগবঢ়াই লৈ যাব ভিতৰত তো এনেকৈ নিয়ম চিয়ম কৰে আৰু আমাৰ এনেকৈ গাঁৱত তো দেখিবলৈ পাইছে এনেকৈ আদৰণি যাই আছে পাণ লৈ কেনে এনেকৈ আগবঢ়াই যাই আছে আৰু ডেক'ৰেশ্যনটো খুব ধুনীয়া লাগিছে মজা লাগিছে কমেণ্টত ক'বচোন কেনেকুৱা লাগিছে আপোনালোকৰ আৰু তাতে কইনা বহিব তো মানুহ চাবলৈ আহিলে তো তাতে বহাব আৰু কইনাজনীক তো এয়া পুৰা নাচি আছে তো নাচি আছে আৰু এয়া কইনাৰ ভনী সৰু ভণ্টি তাই আগতে বিয়া হ'ল তো মুখখন দেখাবলৈ মানে লাজে কৰিছে দেখুৱাই নাই আৰু চবে নাচি আছে যিহেতু তো ময়ো ৰ'বই নোৱাৰিলোঁ মানে থাকিব নাপালোঁ তো চবকে নাচা দেখা পাই ময়ো অলপ নাচিয়ে দিলোঁ তো নাচিব নাজানো আৰু এনেকৈ নাচিছোঁ আৰু যি পাং তাকে আৰু যি আহে নাচনত তাকে আৰু নাচিছোঁ তো চবৰ লগতে এনেকৈ অলপ ফূৰ্তি কৰি নাচিলোঁ
আৰু একদম মানে আৰু ভিডিঅ'টোৰ মানে এনেকৈ বনাইছোঁ আৰু মানে ভইচত ক'বলগীয়া হৈছে মানে ইমান হাল্লাৰ মাজত আৰু ভিডিঅ'ত মানে কথা ক'ব পৰা বিৰাট অসুবিধা হয়। তো গাইজ নদীৰ পৰা পানী চানী তুলি আহিয়া তো কইনা গা ধুৱাব এইখন আৰু আমি চাহ খাবা সোমাইছোঁ এতিয়া চাহ দি আছে আধা মানুহ গোটেই খাল আৰু আমি খাব গৈছোঁ টুকুৰি বাই আমাৰ ঘৰে বাই এইটা আমাৰ বাই ভালকৈ চিনি নাপায় অঁ হাই বুলি দিছে দেই। আৰু এয়া কইনা গা চা ধোৱা একদম ৰেডি আৰু মেকআপ আৰ্টিষ্ট আহিছে তো মেকআপ কৰি আছে দেখাইছোঁ অলপমান ভিতৰলৈ আহি কেনে। তো আমাৰ এয়া কইনা ৰেডি পুৰা কইনা সকলো অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব আৰু যাতে জীৱনটো ভালে কুশলে চলি যায় আৰু নাহি জীৱনটো আজিৰ পৰা নতুন জীৱন আৰম্ভ কৰিব হয় না নাই? অনুভৱ কেনেকুৱা কইনাৰ? অনুভৱ কেনেকুৱা মানে এতিয়া বাহিৰত যাব আৰু কবিতাৰ লগত এটা উঠাম তো মানুহ আহিব চাবৰ কাৰণে মানে দেৰি হ'ল অলপ কবিতাৰ লগত এটা উঠাম নহয় নহয় একো নহয় তো ময়ো এখন ঘৰত যাম ঘৰত যাই কিনে আৰু ওলাই আহিম আৰু মেখেলা চাদৰ ৰেডি ক'ব পাৰিম ন আকৌ মানে বিয়া ঘৰৰ পৰা বিয়া ঘৰত ভাত চাত খাই কেনে আহি আৰু এইবাৰ সন্ধিয়া হয়ে আৰু বেলাটো ডুবিছে জোন ওলাইছে আজি কৃষ্ণ 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 সেয়া কৰি ল'ম ওপৰৰ ফালে চাওঁতে দেখা পালোঁ কৃষ্ণ কৃষ্ণ। তো ঘৰত আহি অলপ ৰেষ্ট লৈ কেনে সন্ধিয়া হ'লে তো ওলালোঁ আৰু বিয়া ঘৰত যাবৰ কাৰণে তো ৰাতি ওলাইছোঁ আৰু এনেকৈ পিন্ধি ওলাইছোঁ আৰু এখন চুইটাৰ লৈছোঁ ঠাণ্ডা লাগিব পাৰে যদি ঠাণ্ডা লাগে ওপৰতে পিন্ধি ল'ম মানে এনেকৈ লৈছোঁ তো ভালকৈ চিনি নাপায় আৰু মানে সন্ধিয়া হ'ব লাগছে আৰু এয়া বিয়া ঘৰত আহি পালোঁ আৰু এয়া হৈছে দীপাঞ্জলি বিয়া হৈ গ'ল আৰু মোৰ লগ আছিল তো আমি দুটা একেলগে আছিলোঁ তো তাইও বিয়া হৈ গ'ল তো এইফালে আৰু কইনাক দেখুৱাই আছোঁ কইনা এতিয়া বহি আছে। গাইছ এয়া দৰা আহি পাল তো দৰাক আগবঢ়াই আনিবৰ কাৰণে চালাঙি পাতি লৈ কেনে আছে এয়া দেখা পাইছে তো চালাঙি পাতি ইপাৰ সিপাৰ কৰিব নিয়ম আছে কিছুমান তো নিয়মখিনি কৰি কেনে আগবঢ়াই লৈ যাব তো ভিতৰত আৰু তামাম একদম নক'বা আৰু একদম বিয়াৰ আয়োজন একদম ধুমধাম একদম মজা লাগিছে একদম খুব ফূৰ্তি কৰিছে মানুহবিলাকে তো চাউল চটি আছে একদম চকুৰ মুখে সিটি আছে আৰু এয়া আহি গ'লোঁ ভিতৰ ফালে বহি আছোঁ আমি মোৰ ওচৰত আছে টুকু আছে আৰু ইফালে আছে দৰাখনৰ মানুহখিনি ভাত খাব মাতিছে তো ভাত খাব গৈছে তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই আজিলৈ বাই বাই মানে